উফ ইমান টিকা ফটাৰ ৰ'দত ঘৰৰ পৰা বাহিৰত ওলাই আহি এইফালে দেখা পালোঁ ধুপুৱাহঁতে আৰ্মিৰ ট্ৰেইনিং কৰি আছে। তেওঁলোকে আৰ্মিৰ পুৰা একদম ট্ৰেইনিং কৰি আছে। আৰ্মিৰ ট্ৰেইনিঙৰ মাজত অলপমান কমেডি হৈ গ'ল। মই বেছি টাইম নদী পাৰত নাথাকি ঘৰত গুচি আহিলোঁ, কাৰণ মোৰ ভৰিত এয়া চোট লাগিছিল, এক্সিডেণ্ট হৈছিল মোৰ। আজি আমাৰ ঘৰত বিশেষ বেলেগ একো বনোৱা নাই, চব দেশী খানা চাবা খোজে। এফালে আছে পটল ভাজা আৰু আলু ভাজা, আৰু এই আচাৰ, এই হ'ল পুই ভাজা, আৰু এই ভোল পোৰা, আৰু এই মাজত দালি। বৰফ খাম দুটা। আমাৰ ৰাস্তাত দেউতাহঁতে পুখুৰী সিঁচি আছে, তাতে কি মাছ পালাক চাবা আহিলোঁ। এবাগে মামাহঁতে কাম কৰি আছে, এয়াই চাওক পুখুৰী সিঁচি আছে। পুখুৰীটো একদম চাৰিওফালৰ পৰাই চালোঁ, এবাগে কোনফালে পানী মাৰি আছে চালোঁ। চোৱাৰ পিছত মই দেখা পালোঁ কি আজি সিঁচা নহয়, সেইকাৰণে মই ঘৰত দেখি আৰু ঘূৰি আহিলোঁ। শ্বৰ্ট ভিডিঅ'টো ভাল লাগিল যদি এটা লাইক কৰিব। মাছ ধৰা ভিডিঅ' আহিব নেক্সট শ্বৰ্ট ভিডিঅ'ত। তো গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি